নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই দেখাব গৈ আছোঁ মই প্ৰেক্টিছ টিচিং কৰা স্কুলখনৰ ৰাতিপুৱাৰ মুহূৰ্ত। ইমান ধুনীয়াকৈ প্ৰাৰ্থনাৰ সভাত ইমান ধুনীয়াকৈ ব্যায়ামৰ পৰা আদি কৰি কুইজৰ পৰা আদি কৰি সকলোখিনি কৰা হয় আজিকালি। ইমান ভাল লাগিলে চাই পেলাই। ব'লকচোন আমি একেলগে উপভোগ কৰোঁ। গ্ৰাফিক্স ডিজাইনাৰ লাহেকৈ হাত দুখন মোহাৰা, চকু দিয়া আৰু লাহেকৈ চকু দুটা মেলা। এইবাৰ লগৰ এখন। ৰেডি, 1, 2, 3, ষ্টাৰ্ট। সাবধান, বিশ্রাম, সাবধান। প্ৰাৰ্থনা আৰম্ভ। ৰেডি, 1, 2, 3, ষ্টাৰ্ট। আহিংসা সত্যম আশ্ৰয় ব্ৰহ্মচৰ্য অসংগ্ৰহ শৰীৰ সংসাৰ সৰ্বত্ৰ ধৰাবৰ্জন সৰ্বধৰ্মে সমানতা স্বদেশী স্পৰ্শাৱনা হি একাদশ সেৱাভি নম্ৰতে ব্ৰত নিশ্চয়। জয় ৰঘুপতি ओम शांति शांति शांति। নমস্কাৰ, সুপ্ৰভাত। আজিৰ মুখ্য বাতৰিসমূহ হ'ল সকলো বন্দৰত কঠোৰ নিৰ্দেশ, জাতীয় জাহাজ পাকিস্তানত নিষিদ্ধ, ভাৰতৰ গোলা বাৰুদ কাৰখানাৰ বিষয়া কৰ্মচাৰীৰ ছুটি বাতিল, 9 এপ্ৰিলৰ পৰা সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত সীমান্ত ক্ৰীড়া মহোৎসৱ 25। 128 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ যোগগুৰু শিৱানন্দ বাবাৰ। অসমৰ গ্ৰাফিক্স ডিজাইনাৰ অমূল্য বৰুৱাৰ লণ্ডনত দেহাৱসান। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। আজিৰ মহৎ লোকৰ বাণীসমূহ হ'ল যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়। আব্দুল কালাম। উপদেশতকৈ আৰ্হি ভাল হজৰত মহম্মদ। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লছ কোনেও তোমাৰ সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। বুদ্ধদেৱ। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। আজি মই কেইটামান কুইজ ক'বলৈ ওলাইছোঁ। কুইজসমূহ হ'ল 1 নম্বৰ প্ৰশ্ন,
প্ৰাচীন অসমৰ নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ ওপৰৰ প্ৰথম দলংখনৰ নাম কি? উত্তৰ শৰাইঘাট দলং। 3 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। 4 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰ গুৱাহাটী বিশ্ববিদ্যালয়। 5 নম্বৰ প্ৰশ্ন পাল বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ব্ৰহ্মপাল। 6 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? উত্তৰ বৰাইন। ধন্যবাদ। নমস্কাৰ, সুপ্ৰভাত। আজিৰ শপত বাক্য পিতৃ মাতৃ শিক্ষক আৰু বৃদ্ধ লোক আমাৰ সদায় সন্মানৰ পাত্ৰ। সেয়েহে আজি আমি এই প্ৰাৰ্থনা সভাত শপত লওঁ যে আমি এইসকল লোকক সদায় শ্ৰদ্ধা আৰু ভক্তি জনাম। ধন্যবাদ। সাবধান বিশ্রাম সাবধান। জাতীয় সংগীত ৰেডি 1 2 3 ষ্টাৰ্ট। ও মোৰা